স্টিয়াৰিং কমিটিৰ চেণ্ট্ৰেল কমিটিৰ চেয়াৰমেন হওঁ এইকাৰণে আমাৰ এই ফকিৰাগ্ৰাম ব্লক কমিটিয়ে স্টিয়াৰিং কমিটি গঠন কৰিলে নাই আৰু কেনেকুৱা দলৰ কাম কাজ চলি আছে গোটেই পৰিবেশ বা পৰিস্থিতিটো মই অলপ মানে জানিবলৈ আমাৰ ব্লক কমিটিৰ বিষয়ববীয়া তথা আমাৰ প্ৰাৰ্থীও লগত আছে মই সেইখিনি আলোচনা কৰিছো আৰু আলোচনা কৰি দেখিলো যে ফকিৰাগ্ৰাম সমষ্টি একদম আফজলদাৰ যিখিনি কাম কাজ চলি আছে একদম আফজলদা সুকলমে ওলাই যাব একদম তাত কোনো মানে বাধা বিঘিনি নোহোৱাকৈ আমি ওলাই যাব পাৰিম সেইটো আমি দেখিছো চাওক আমি এতিয়া এইবাৰৰ নিৰ্বাচনটোত আমি একদম বাৰে সুখী কিয়নো আমি অকলশৰীয়াকৈ নিজাববীয়াকৈ নিৰ্বাচন অৱতীৰ্ণ হ'বলৈ আমি সুযোগ এটা পাইছো 40টা সমষ্টিৰ আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছো আৰু 40টা সমষ্টিৰ ভিতৰত কমসে কম আমি 30টা সমষ্টি যে এইবাৰ আমি উত্তীৰ্ণ হ'ব পাৰিম বা জিকাই যাব পাৰিম এই পৰিৱেশটো মই দেখিছো এটা মানে ফকিৰাগ্ৰাম সমষ্টি আৰু সমষ্টি বহুত মানে চলি আছে আৰু তোমাৰ ইপিএলৰ প্ৰধানে কৰি আছে এইটো ক্ষেত্ৰত চাওক সেইটো দলৰ টিকেট বিচাৰি কিছুমান আশা কৰা ব্যক্তি থাকে বা তেনেকৈ সমৰ্থক থাকে কিন্তু সেইটো দলীয় মজিয়াতেই গোটেইখিনি সমাধান হৈ গৈছে তেনেকুৱা ডিফাৰেন্স আমি দেখা নাই আৰু সবেই অলপ এদিন বা দুদিনৰ কাৰণে মনত অলপ বেজাৰ থাকে বা অলপ মানে কাম কৰাৰ অলপ অনিহা এটা হয় তথাপিও এতিয়া লাহে ধীৰে মই ভাবো যে আজিলৈকেহে হয়তো ঠাইছে কালিলৈকে তেওঁলোকৰ কাম কৰিব তেওঁলোকে একদম মনোযোগ দি আৰু সেই সমস্যা কেতিয়াও নাথাকে আৰু ভালকে যেটো আমাৰ কচুগাঁও সমষ্টি আমাৰ এক্সিস্টিং এমচিএলএ যেটো আছে আৰু তেখেতে যোৱা 5টা বছৰত ৰাইজৰ কাৰণে যিখিনি কাম কৰিলে যাৰ কাৰণে আৰু ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে তেখেতক আখলি লৈছে আৰু এইবাৰো তেখেতক ভালকে বিপুল ভোটত জয়যুক্ত কৰা হ'ব যোৱাকালি স্কুটি হৈছিল আৰু চিৰামৰ এই সংগ্ৰামৰ নমিনেশ্যনটো ৰিজেক্ট কৰা হৈছিল তাৰপিছত তেওঁ এটা অভিযোগ আনিছে যে তেওঁ ৰাজনীতি বলি হৈছিল নাই সেইটোতো আপোনালোকে আমাৰ ৰিটাৰ্নিং অফিচাৰ চিৰাঙৰ ডিসি তেখেতৰ যিখিনি মিডিয়াৰ ক্লাৰিফিকেশ্যন সেইটো চালে হ'ল সেইটো ভালকেই চালে তাতে স্পষ্ট হৈ উঠে তাত ৰাজনৈতিক ষড়যন্ত্ৰ আছে নে কি আছে স্যার ইয়াত ফকিৰাগ্ৰাম সমষ্টিত ষ্টাৰ কেম্পেইন আছে ইয়াত শিৱসাৰো আহিব আমাৰ 20 জনীয়া ষ্টাৰ কেম্পেইনাৰ আছে তাৰে মাজত শিৱসাৰ প্ৰধানতো তেখেতো এবাৰ হলেও আহিব